भाई भाई दोनों भाई भाई मिलके आराम से बेलून দিনাখনৰ দৰে আজিও হেমন্ত ভাই আৰু মই দুইটা আহি গ'লোঁ। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিম। আৰু পিছফালে দেখি থকাটো হৈ হ'ল এইটো আমাৰ জীয়া ভৰলী নদী। আৰু আপোনালোকে নিশ্চয় নাম শুনিছে জীয়া ভৰলী নদীৰ। আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি কৈ আশা কৰিলোঁ। আৰু ভিডিঅ'টো শেষত চাই সুন্দৰ কমেণ্ট এটা কৰিব নাপাহৰিব। ভিডিঅ'টো চাই আপোনালোকক কেনে লাগিলে আৰু আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ। भाई भाई दोनों भाई भाई मिलके आराम से खा रहे हैं हम लोग। भाई ककाई मिली गरम लगा कारण बड़ा भाई छोटा भाई মানে দুজনে ভাই ককাই আহিছোঁ সকলোৱে গম পায়। আৰু আমি ভাই ভাই মই য'ত বসুমতাৰীটোত মই নাথাকিলে বসুমতাৰী ভিডিঅ' আধৰুৱা হ'ব। আৰু বসুমতাৰী যদি মোৰ লগত থাকে মোৰ ভিডিঅ' আধৰুৱা হ'ব। গতিকে আমি দুজন একেলগে আছোঁ খাই বৈ আছোঁ মানে গোলা খাই পেলাই মোৰ নাম শ্ৰী কেশৱ মজুমদাৰ। মোৰ ঘৰ হ'ল ইটাখোলা। মই আজি প্ৰায় ৩-৪ বছৰ ধৰি পেলাই চিউচাকে ধৰি পেলাই এনেকুৱা মেলাবিলাকত মই দোকান লৈ আহোঁ। আৰু ৰাইজে খায়ো খুব প্ৰশংসা কৰে, ভাল পায়। আৰু মই নেচাৰেল বস্তুৱে দিওঁ ৰাইজক। গতিকে আপোনালোকক মই আহ্বান জনাওঁ, আপোনালোকে যদি কেতিয়াবা কোনোবা মেলাত পায় মোৰ তালৈ আহিব আৰু গোলা খাই আপোনালোকৰ তাৰ এটা বিকাশ দিব পাৰিব। এই ক'ব লগা ধন্যবাদ ধন্যবাদ, বহুত ভাল লাগিল। আৰু ইয়াৰ ভণ্টিহঁতো খাবলৈ আহিছে, হাই কৈ দে এবাৰ। আৰু ইয়াৰ দেখিবলৈ পাইছে গাহৰি মাংস, কেঁকুৰা আৰু নিচলা মাছ কেনেকৈ খীৰাই থৈছে। আপুনি যদি খাই ইয়াৰে পুৰি দিব। গতিকে আমি পুৰিব দিলোঁ আৰু কাটি দিছে। আৰু ইয়াৰ হেমন্ত ভাই খাইছে, আপোনালোকে চাওকচোন। একদম মস্তি হৈছে। জ্বলা হৈছে, খালি অলপ জ্বলা হৈছে, কিন্তু টেষ্টি হৈছে। আৰু এয়া চাওক মেলাৰ পৰিৱেশ, ৰঙা নীলা লাইটেৰে জিলিকি পৰিছে। চাৰিওফালে মেলা মেলা হুলস্থুলীয়া পৰিৱেশ, চাৰিওফালে মেলা। ইয়াত কণ কণ ল'ৰা ছোৱালীয়ে এইখন কি গাড়ী কৰি নাজানো খেলি আছে কি ধুনীয়াকৈ। আৰু এই মেলা আপোনাক মানে মেলা বুলি ক'লে জানেই সকলো ধৰণৰ বস্তু পোৱা যায়। আপোনাৰ কি লাগে সকলো ধৰণৰ বস্তু পোৱা যায়। সৰু ল'ৰা ছোৱালী খেলা বস্তুকে আদি কৰি সকলো বস্তু পোৱা যায় মেলা বুলি ক'লে। কি সুন্দৰ পৰিৱেশ, বহুত ধুনীয়া লাগিছে আহি। আৰু আপোনালোকে নিশ্চয় দেখিয়েই গম পাইছে ইয়াত কিমান ধুনীয়া লাগিছে। সেই কণ কণ ল'ৰা ছোৱালীয়ে উঠিব পৰা, খেলিব পৰা। এয়া এইটো মীনা বজাৰ বা আনন্দ মেলা আপোনালোকে দেখিবলৈ পাইছে, মই দেখুৱাই আছোঁ। এইখন আনন্দ মেলা। আৰু এই কণ কণ ল'ৰা ছোৱালীয়ে খুব আনন্দ ফূৰ্তি কৰিছে। এতিয়া ট্ৰেইন জক 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 ৰেলগাড়ী যায়, মইনাহঁতে দবাদুতি কল কমলা খায়। এইখন ৰেল, মইনাহঁতে খুব আনন্দ ফূৰ্তি কৰিছে। ডাঙৰ মানুহো উঠিব পাৰে ৰেলত। সৰু মইনাহঁতে খুব আনন্দ ফূৰ্তি কৰিছে, ভাল লাগিছে, আমাকো দেখি ভাল লাগিছে। আৰু এইখনটো বিষয়টো আপোনালোকে চাগে ক'ব নালাগে, এইখন এখন বৰ সাংঘাতিক এখন অঠালি পঠালিকৈ ঘূৰে। আপোনালোকে নিশ্চয় উঠিবলৈ পাইছেই। এয়া চাওক মেলাৰ পৰিৱেশ, কিমান মানুহেই ভৰি পৰিছে। মেলা চাৰিওফালে মেলা। এইয়া চাওক, এইখনো এখন বৰ সাংঘাতিক খেল নহয় জানো বন্ধু বান্ধৱীসকল। আপোনালোকে চাই থাককচোন। আৰু মই কি দিওঁ দেখুৱাওঁ। সেয়া হাৰুমণিকে আদি কৰি সকলো দোকানেই আছে। মেলা বুলি ক'লে সকলো দোকানেই আছে। এই চাওক হাৰুমণি লাগিলে ল'বলৈ পাৰিব। বেলুন লৈছোঁ, কাৰণে লৈছোঁ। আৰু লগতে মোক সহায় কৰি যোৱা ইউটিউব চেনেল পলেৰী বাৰ কাৰণেও এইটো মই লৈছোঁ স্পেচিয়েল পলেৰী বাৰ কাৰণে। কিন্তু দিবগৈ নোৱাৰোঁ, ভিডিঅ' যোগেদি দিম। আৰু ঘৰত থৈ দিব, আৰু ঘৰত থৈ দিব মানে বস্তুটা এনে ঘৰত থৈ মেলি দিব। আৰু খালি আপোনাৰ নামত লৈছে, খালি সেইটোৱে আৰু এইটো পলেৰী বাৰ নামত ল'লে। দুটা লৈছোঁ, এটা এই হালধীয়াটো ল'ব, হালধীয়াটো। অঁ এই হালধীয়াটো ল'ব। এইটো পলেৰী বাৰ কাৰণে লৈছোঁ। মোক মানে বহুত সহায় কৰি মানে অহাৰ কাৰণে বন্ধু বান্ধৱীসকল, আপোনালোকেতো জানেই মেলা পূজা বুলি ক'লে আৰু জেলেপীয়ে মেইন হয়।
সেয়েহে আমি আজি হেমন্ত ভাই মই আৰু জেলেপি ল'ম বুলি ভাবিছোঁ আৰু লগতে আপোনালোকক জেলেপিনো কেনেকুৱা বনাই সেয়া দেখুৱাম। আৰু এতিয়া সেয়া চাওক জেলেপি বনাবৰ কাৰণে কেনেকৈ কি কৰিছে আপোনালোকে দেখিছে, মই দেখুৱাইছোঁ। এনেকৈ লৈছে, লৈ আৰু সেয়া গৰম তেল হৈয়ে আছে, এনেকৈ লৈছে আৰু কেনেকৈ জেলেপিৰ পাক দিয়ে আপোনালোকে চাই থাকক, মাত্ৰ আপোনালোকে চাই থাকক আৰু লগতে ময়ো চাওঁ। এইয়া চাওক আৰম্ভ, এইয়া চাওক জেলেপিৰ পাক কেনেকৈ দিছে, এখন হাতেৰে জেলেপিৰ পাক কেনেকৈ দিছে, চায়ে ভাল লাগিছে নহয় জানো। আৰু ময়ো ওচৰৰ পৰা চোৱা নাছিলোঁ, আজি আপোনালোককো মই দেখুৱাইছোঁ আৰু ময়ো নিজে চাইছোঁ। আজি জেলেপিৰ পাক ভাল লাগিছে। ইয়াৰ পৰাই সম্পূৰ্ণ হৈয়ে গৈছে আৰু কেৰাহীখনত ভৰিয়ে পৰিছে জেলেপিৰ পাকেৰে। এইয়া চাওক, সেয়া জেলেপিৰ পাকেৰে গৰম কেৰাহীখনত থকা তেলখিনিত ভৰি পৰিলে আৰু তলতো এয়া জুই জ্বলিয়ে আছে। আৰু চাওক কেনেকৈ জেলেপি হ'বলৈ আৰম্ভ হৈছে আৰু এটা চেপেনাৰ সহায়ত জেলেপিবোৰ মানে অলপ তল ওপৰ কৰি দিছে আৰু জইন লগা থকাবোৰ অলপ কাটি চুটি কৰি দিছে, তেতিয়া আপোনাৰ পাল্টা পাল্টি কৰিবলৈ সুবিধা হয়। সেইকাৰণে